সেউজীয়া পাতৰ মাজত সপোন জীয়াই উঠে, নিষ্ফল সময়ৰ মাজতো প্ৰকৃতিৰে হৃদয় ভৰে। ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, এই পৃথিৱী একো নহয়, কেৱল মানুহ আৰু প্ৰকৃতিৰ এক সংগীতময় বাঁহী। চাওঁতে চাওঁতে শীতক বিদায় দিয়াৰ যো-জা কৰিবলৈ হ'ল। বাগিচাখনকো বসন্ত তথা গ্ৰীষ্মৰ বাবে সাজু কৰাৰ সময় আহি পৰিছে। কেইবাদিনীয়া বৰষুণৰ অন্তত আজি বতৰে অকণমান মূৰ দাঙিছে। নমস্কাৰ, আপোনালোক সকলোকে গ্ৰীণয়াৰ্ড নাৰ্চাৰীৰ আন এটা ভিডিঅ'লৈ আদৰণি জনালোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে মোক কেইটামান প্লাণ্টৰ ৰিপটিং কৰা দেখিবলৈ পাব। ফিলোডেণ্ড্ৰনৰ 3টা ভেৰাইটি আজি নতুন টাবত ৰোপণ কৰিম। ৰিপটিঙৰ বাবে মাটিৰ মিশ্ৰণটো সমপৰিমাণৰ গাৰ্ডেন ছইল, ভাৰ্মি কম্পোষ্ট আৰু ধানৰ পতান মিহলাই প্ৰস্তুত কৰা হৈছে। পতানৰ সলনি কোকোপিটো ব্যৱহাৰ কৰিব পাৰি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।
আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। গাৰ্ডেনিঙত আগ্ৰহীসকলে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ বাগিচাখনৰ ন দিশৰ বিষয়ে কথা পাতিম। তেতিয়ালৈকে আপোনালোকেও শীতৰ কোলাৰ পৰা এঙামৰি দি উঠা নিজ নিজ বাগিচাবোৰক নকৈ সজোৱাত ব্ৰতী হওক। পুনৰ লগ পাম। ধন্যবাদ।